हायुङारि मानास हाग्रामानि साखाथियाव थानाय बासबारियाव देंखोगिरि अपनार दासनि राजा रानी मेथाइखौ बेखेवनानै होबाय। बाक्सा जिल्लानि मानास हाग्रामानि साखाथि आइबिआव मोनसे सेलिब्रेशन सेरेमनिनि गेजेरजों माखासे आलासिफोरनि नुजाथिनायाव आदिबासी जनजाति एबा हारिनि मेथाइखौ बेखेवनानै होयो मिरु आसानि फोसावदिं नेहाथारि मानसुक सनकारिकाया। मेथाइखौ बेखेवनानै होखांनायनि उनाव गासै मेथाइ मोजां मोनग्रा सुबुंफोरानो बे मेथाइखौ अनसायगोन होननानै मिजिंथिदों मानसुक सनकारिकाया। मेथाइ बेखेवनाय हाबाफारियाव हायुङारि मानास हाग्रामानि बासबारि रेन्जनि रेन्जार बाबुल ब्रह्मजों लोगोसे माखासे सुबुंफोर आरो खौरांगिरिफोराबो बाहागो लादोंमोन। হয়, আজি মোৰ এটি নতুন গীত ৰাজা ৰাণী উন্মোচন কৰিলোঁ আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ববীয়াসকললৈ আৰু সাংবাদিক দাদাসকলৰ এই প্ৰচেষ্টাত আজি মই এই শুভক্ষণত সাক্ষী হ'বলৈ পাইছোঁ আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ মানসক দাদালৈকে। তেখেতৰ বাবে আজি এই মঞ্চখনি পাইছোঁ মই আৰু মই আশা কৰিছোঁ মোৰ এই নতুন গীতটো যাতে আদিবাসী ৰাইজৰ মাজত ধুনীয়াকৈ প্ৰচাৰ হয়, তেওঁলোকে যাতে মোৰ গীতটো আদৰি লয় আৰু হয়তো উচ্চাৰণৰ ক্ষেত্ৰত কিছুমান ভুল ত্ৰুটি হ'বও পাৰে। প্ৰথম গাইছোঁ যিহেতু, গতিকে সকলোবোৰ মাৰ্জনা কৰিব আৰু ভৱিষ্যতলৈ মই আদিবাসী জনজাতিৰ মাজত নতুন নতুন কাম কৰি যাম বুলি আশা ৰাখিছোঁ। গানটোৰ কথা হ'ল মৰাণৰ মোৰ ভাইটি শিক্ষক ভাতৃ শুভ্ৰকানন গগৈ আৰু সংগীত কৰিছে অংকুৰ গগৈয়ে। গতিকে দুয়োগৰাকীলৈ মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া সুৰ এটি মোক উপহাৰ দিয়াৰ বাবে আৰু আটাইলৈ মই ধন্যবাদ জ্ঞাপন জনাইছোঁ। অৰ্পণা দাসৰ এটা এলবাম বুলি ক'ব লাগিব, এলবাম ভিডিঅ' অতি শীঘ্ৰে আহিব আমাৰ মাজত, কাৰণ আমাৰ আজি গানটো মুকলি কৰা হ'ল। গানৰ যোনটো নেকি কণ্ঠ আছে এইটো অৰ্পণা দাসে দিছে আৰু এইটো আমাৰ মাজত এটা মুকলি কৰা হ'ল যে আদিবাসী গান হয় আৰু সকলোৰে মানে বিশেষকৈ মানে ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ অসমীয়া ছোৱালী এজনী যে আদিবাসী গান ইমান স্পষ্টকৈ গাইছে আৰু আমাৰ ভাষাত গাইছে, সেইটো আমি আদিবাসীৰ কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমাৰ আদিবাসী ৰাইজে সকলোৱে আঁকোৱালি ল'ম, কাৰণ মৰম চেনেহ আগবঢ়াম যাতে তেওঁৰ গানসমূহ আমাৰ মাজত মানে এটা ভালকৈ পৰিচালিত হয় আৰু আমাৰ মাজত যিখিনি মানে তেওঁ কৰণীয় কাম বা যিখিনি ভিডিঅ' আহিব সেই সকলোবোৰ ভিডিঅ' আমাৰ মাজত মানে এটা শ্বেয়াৰ হ'ব আৰু আগন্তুক দিনত আগন্তুক কৰমত আমি বিশেষকৈ অৰ্পণা দাসক আমাৰ বিভিন্ন মঞ্চত দেখিবলৈ পাম, সেইটো মই আশা কৰিছোঁ আৰু বিশ্বাস ৰাখিছোঁ। আমি আহ্বান কৰিছোঁ যে তেওঁক মানে বিভিন্ন মঞ্চত আমাৰ মঞ্চ দিয়া হ'ব, তাতে যাতে আমাৰ আদিবাসী গানসমূহ গাব পাৰে, আমাৰ আদিবাসী ৰাইজে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক গান হয় সেই গানসমূহ মানে আঁকোৱালি ল'ব পাৰে আৰু দেখিব পাব যে লোৱাৰ আছামৰ পৰাও মানে এজন এনেকুৱা ছিংগাৰ আছে য'ত নেকি আমি আজি বিচাৰি পাইছোঁ বুলি ক'ব লাগিব, কাৰণ আমাৰ এইটো মঞ্চ এনেকুৱা আমি দিব পৰা নাই যাৰ কাৰণে তেওঁ আমাৰ মাজত মানে পাৰফৰ্ম কৰিব পৰা নাই। তো আজি এটা শুভক্ষণত আমি তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে কামনা কৰিছোঁ আৰু আদিবাসী ৰাইজে যে আমাৰ এই গানটো আঁকোৱালি ল'ব এইটো দৃঢ় বিশ্বাস আছে আমাৰ আৰু সকলোৱে আঁকোৱালি লোৱাৰ স্বাৰ্থত আমি সকলোৱে মানে আজি এই গানটো চুকে কোণে মানে আমি বিয়পোৱাৰ কাৰণে মই আহ্বান কৰিছোঁ। मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों। गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन। पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव एमए खालामनाय जानांगोन, नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव एमए खालामनाय जानांगोन। बिनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया। डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन। दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन। गोसो गुदुं बिजाथिफोरा reality.publicschool@gmail.com आव मेसेज हरनो हागोन, नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।